নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ইন্দ্ৰজিৎ জ্ঞান। বন্ধুসকল, পৃথিৱীলৈ এটা ডাঙৰ বিপদ আহি আছে। এই বিপদটো লৈ আহিছে চীনে। এই বিপদটো লৈ আহিছে চীনৰ লং মাৰ্চ 5B নামৰ ৰকেটটোৱে। ইয়াক লঞ্চ কৰিছিল 24 জুলাই। ইয়াৰ দীঘল হ'ল 50 মিটাৰ আৰু ওজন 23 টন। অনিয়ন্ত্ৰিতভাৱে পৃথিৱীলৈ নামি আহি আছে। পৃথিৱীৰ কোনটো অংশত পৰিব এতিয়াও এক্সপাৰ্টে ধৰিব পৰা নাই। এটমস্ফিয়াৰ ডাইনামিক নেচাৰৰ কাৰণে ধৰিব পৰা নাই। 31 জুলাই 1 আগষ্টৰ ভিতৰত পৰিব পাৰে। ভাৰত, আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলিয়া, ব্ৰাজিল আৰু দক্ষিণ পূব এছিয়া পৰাৰ সম্ভাৱনা আছে। ভাৰতত পৰাৰ সম্ভাৱনা বেছি আৰু এই জনবসতিপূৰ্ণ অঞ্চলত পৰিব পাৰে। জনবসতিত অঞ্চলত পৰিলে ডাঙৰ ক্ষতি হ'ব। তাতোতকৈ ডাঙৰ কথা হ'ল যে চীনে এই ক্ষতিৰ দায়িত্ব নলয়। এনেবোৰ কাণ্ড কাৰখানা কৰাৰ বাবে চীনক কি কৰিব লাগে আপোনালোকে কমেণ্টত জনাব।